এটা নিস্তব্ধ দুপৰীয়া আকাশত সূৰ্য ওলাইছে কিন্তু এই ওলোৱা সূৰ্য যেন আগৰ দৰে সাধাৰণ নহয় মাটি গৰম শুকান বতাহ আৰু মানুহৰ মুখত এক অদৃশ্য ভয় কেতিয়াবা সূৰ্য জীৱনৰ প্ৰতীক আছিল কিন্তু আজি হেয়াই ধ্বংসৰ সংকেত হৈ উঠিছে এই কাহিনী কেৱল আজিৰ গৰমৰ নহয় इस वक्त दुनिया के सबसे गर्म 100 शहरों में से 92 भारत की। इसके अलावा दिल्ली, लखनऊ, आगरा, रायपुर, प्रयागराज जैसे शहरों का तापमान भी 40 डिग्री के पार है। ই ইতিহাসৰ গভীৰৰ পৰা আৰম্ভ হোৱা এক দীৰ্ঘ যাত্ৰা প্ৰাচীন সভ্যতাৰ পতনৰ পৰা আধুনিক চহৰৰ কংক্ৰিট জংগললৈ এইটো সেই গল্প য'ত মানুহে নিজেই নিজৰ ভৱিষ্যতক জুইৰ মাজলৈ ঠেলি দিছে সূৰ্যটো যেন এতিয়া আগতকৈ ওচৰত আহি থিয় হৈছে মাটি ফাটি গৈছে নদী শুকাই গৈছে বতৰত যেন জুইৰ উষ্ণতা কিন্তু এই কাহিনী আজিৰ নহয় এই কাহিনী আৰম্ভ হৈছিল বহু হাজাৰ বছৰ আগতেই মানৱ সভ্যতাৰ আৰম্ভণিৰ দিনবোৰত মানুহে সূৰ্যক পূজা কৰিছিল তেওঁলোকৰ বাবে সূৰ্য আছিল জীৱনৰ উৎস কিন্তু একে সময়তে সূৰ্যৰ ক্ৰোধ তেওঁলোকে অনুভৱ কৰিছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত বিজ্ঞানীসকলে বিশ্বাস কৰে যে হঠাতে বতৰ সলনি হৈছিল বেছি উষ্ণতা আৰু খৰাঙৰ বাবে বহু নগৰ ধ্বংস হৈছিল নদীসমূহ শুকাই গৈছিল কৃষি ব্যৱস্থা আৰু এক মহান সভ্যতা লাহে লাহে ইতিহাসত বিলীন হৈ গ'ল সময় সলনি হ'ল ৰজা মহাৰাজৰ যুগ আহিল কিন্তু গৰমে মানুহক এৰি নিদিলে মোগল যুগত আকবৰৰ ৰাজত্বকালত ইতিহাসত উল্লেখ আছে যে কিছু বছৰত বৰ গৰমে খেতি নষ্ট কৰিছিল মানুহে খাদ্যৰ অভাৱত কষ্ট পাইছিল ৰাজপ্ৰাসাদৰ ঠাণ্ডা পানী আৰু বাগিচা আছিল কিন্তু সাধাৰণ মানুহৰ বাবে গৰম আছিল এক যুদ্ধ তাৰ পিছত আহিল ঔপনিৱেশিক যুগ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতত শাসন কৰিলে তেওঁলোকে ৰেলপথ কল কাৰখানা আৰু নগৰ গঢ়ি তুলিলে এই উন্নয়নে এখন নতুন যুগ আৰম্ভ কৰিলে কিন্তু ইয়াৰ লগে লগে আৰম্ভ হ'ল এক নিঃশব্দ বিপদ প্ৰকৃতিৰ সঁচা সুষমা ভাঙি পেলোৱা জংগল কাটি পেলোৱা হ'ল নদী সলনি কৰা হ'ল আৰু মাটিৰ ওপৰত কংক্ৰিটৰ আস্তৰণ বিছোৱা হ'ল গৰমে এতিয়া কেৱল প্ৰাকৃতিক নহয় মানৱ সৃষ্ট হ'বলৈ ধৰিলে 19 শতিকাৰ শেষৰ পৰা 20 শতিকালৈ বিশ্বজুৰি উদ্যোগীকৰণে গতি লাভ কৰিলে কল কাৰখানাৰ চিমনিৰ পৰা উঠা ধোঁৱা আকাশত মিহলি হ'ল কয়লা তেল আৰু গেছ জ্বলোৱা হ'ল আৰু এইবোৰে লাহে লাহে সৃষ্টি কৰিলে গ্লোবেল ৱাৰ্মিং প্ৰথমে মানুহে এইটো অনুভৱ নকৰিলে গৰম আগৰ দৰে আছিল কিন্তু লাহে লাহে ইয়াৰ তীব্ৰতা বাঢ়ি গ'ল 1980 চনৰ দশকত বিজ্ঞানীসকলে সতৰ্ক কৰিলে যে পৃথিৱীৰ তাপমান বৃদ্ধি পাই আছে কিন্তু সেই সময়ত এই কথা বহু মানুহে গুৰুত্ব নিদিলে তাৰ পিছত আহিল 21 শতিকাৰ আৰম্ভণি ভাৰতৰ চহৰবোৰ ডাঙৰ হ'বলৈ ধৰিলে দিল্লী মুম্বাই কলকাতা কংক্ৰিটৰ জংগল গছ-গছনি কমি গ'ল গাড়ীৰ সংখ্যা বাঢ়িল এচি মেচিনৰ গৰম বতাহে চহৰবোৰক আৰু উষ্ণ কৰি তুলিলে 2015 চনত ভাৰতত এক ভয়ংকৰ হিট ৱেভ আহিল হাজাৰ হাজাৰ মানুহে প্ৰাণ হেৰুৱালে এইটো আছিল এক সতৰ্ক সংকেত কিন্তু মানুহে তেতিয়াও সম্পূৰ্ণ সজাগ নহল তাৰ পিছত 2019ৰ পৰা 22 লৈকে প্ৰত্যেক বছৰে নতুন ৰেকৰ্ড সৃষ্টি হ'বলৈ ধৰিলে তাপমান আগৰ সকলো সীমা পাৰ কৰিলে বিজ্ঞানীসকলে স্পষ্টকৈ ক'লে এইটো কেৱল প্ৰাকৃতিক নহয় মানুহৰ কামৰ ফল আজি 2026 চনত ভাৰতৰ বহুতো অংশত তাপমান 40ৰ পৰা 45 ডিগ্ৰী চেলছিয়াছ পাৰ কৰিছে ৰাস্তাত মানুহে ওলাই থাকিব নোৱাৰে মজদুৰ ৰিক্সাৱালা কৃষক এই সকলো মানুহে আটাইতকৈ বেছি প্ৰভাৱিত তেওঁলোকৰ বাবে গৰম মানে কেৱল অস্বস্তি নহয় জীৱন মৰণৰ প্ৰশ্ন চহৰত এচিৰ শব্দই এক ভিন্ন কাহিনী কয় ধনী মানুহে নিজৰ ঘৰত ঠাণ্ডা ৰাখে কিন্তু এই এচিৰ গৰম বতাহ বাহিৰত উলিয়াই দিয়ে যি বাহিৰৰ তাপমানক আৰু বঢ়ায় ই যেন এক অন্তহীন চক্ৰ গ্ৰাম্য অঞ্চলত কৃষকসকলে আকাশলৈ চাই থাকে বৰষুণ নাহে মাটি শুকাই যায় তেওঁলোকৰ ফচল নষ্ট হৈ ঋণ বাঢ়ে আৰু জীৱন ধ্বংসৰ দিশে আগবাঢ়ে এই সকলোবোৰৰ মাজতে প্ৰকৃতি যেন এক সতৰ্কবাণী দিছে হিমালয়ৰ বৰফ গলি আছে নদীৰ ধাৰা সলনি হৈছে বনৰীয়া জীৱ-জন্তুৰ বাসস্থান নষ্ট হৈছে এইটো হঠাতে হোৱা নাই ই এটা লাহে লাহে আগবঢ়া বিপদ যাক আমি বহু বছৰ ধৰি অৱহেলা কৰি আহিছো কিন্তু এতিয়া প্ৰশ্নটো হৈছে ইয়াৰ শেষ ক'ত যদি মানুহে এতিয়াও সজাগ নহয় তেন্তে আগন্তুক দিনবোৰ আৰু ভয়ংকৰ হ'ব পাৰে বিজ্ঞানীসকলে কয় যদি গ্লোবেল ৱাৰ্মিং নিয়ন্ত্ৰণ কৰা নাযায় তেন্তে আগন্তুক 50 বছৰত পৃথিৱীৰ বহু অংশ বসবাসৰ অযোগ্য হ'ব পাৰে কিন্তু সকলো আশা শেষ হোৱা নাই এতিয়াকে দেখুৱাইছে যে মানুহে নিজৰ ভুল শুধৰাব পাৰে পুনৰ বন সৃষ্টি কৰা পৰিষ্কাৰ শক্তি ব্যৱহাৰ কৰা আৰু প্ৰকৃতিৰ সৈতে সমন্বয় কৰি জীৱন যাপন কৰা এইবোৰেই হ'ব পাৰে সমাধান এই কাহিনী এক সতৰ্কবাণী এক শিক্ষা আৰু এক সুযোগ সূৰ্য এতিয়াও একেই আছে কিন্তু পৃথিৱী সলনি হৈছে প্ৰশ্নটো হৈছে মানুহে নিজৰ পথ সলাবনে নতুবা এই গৰমে সকলো কাহিনী শেষ কৰি দিব ধন্যবাদ